লোকেল চিকেন সাধাৰণতে জোল বেছিকৈ দিয়েই ভাল লাগে, জালুক চালুক দি বঢ়িয়াকৈ বনাই তেনেকৈয়ে বনোৱা যায় সাধাৰণতে। কিন্তু মই আজি অলপমান বেলেগকৈ বনাম, অলপমান থুপথুপীয়া কৰি গ্ৰেভিটো অলপমান ডাঠ কৰি পেলাই বনাম। প্ৰথমতে মুৰ্গীটো অলপমান যিহেতু লোকেল হয় অলপমান পুৰি চুৰি লৈছোঁ আৰু অলপমান ভালদৰে পুৰি লৈছোঁ। এতিয়া অলপমান মছলা বনাই ল'ম, ঘৰতে পিচখিনি কৰি লৈছিলোঁ আৰু এনেকৈ। এতিয়া মই অলপ গোটা ধনিয়া আৰু গৰম মছলা আৰু সৰিয়হ, শুকান জলকীয়া, জিৰা আৰু নহৰু আৰু আদা অলপমান মিক্স কৰি অলপমান ভাজি ল'ম হা, শুকান কৰি অলপমান ভাজি ল'ম। অলপমান ধুনীয়া এটা গোন্ধ এটা যে ওলায় সেইখিনি ৰখাই দিম, তাৰপিছত মিক্সিত দি দিম। এতিয়া অলপমান আধা কাপ দৈ লৈছোঁ আৰু শুকান জলকীয়াৰ গুড়ি আৰু হালধি অলপ মিক্স কৰি মাংসত মিক্স কৰি দিম। মেৰিনেশ্যন ধুনীয়াকৈ হৈ যাব। তাৰপাছত এনেকৈ সানি ল'ম, সানি লৈ ৰাখি দিম, 15 মিনিটমান ৰাখি দিম। তাৰপাছত অলপমান পিঁয়াজ লৈছোঁ গ্ৰেভিৰ কাৰণে, বঢ়িয়াকৈ এনেকৈ মিক্সিত দি লৈছোঁ আৰু দুটা বিলাহীও গুড়া কৰি লৈছোঁ এনেকৈ মিক্সিত। কেৰাহী গৰম হৈ গ'ল, সৰিয়হৰ তেল দিছোঁ মই। এতিয়া মিক্সিত দিয়া পিঁয়াজৰ গুড়িখিনি আৰু বিলাহী সেইখিনি বঢ়িয়াকৈ ভাজিম। প্ৰথমতে পিঁয়াজখিনি ভাজি লৈছোঁ, এতিয়া দি দিলোঁ বিলাহীখিনিও একেলগে ধুনীয়াকৈ ভাজিব লাগিব যাতে তেলখিনি ওলাই যায়, নহ'লে অলপমান কেঁচা কেঁচা ভাৱ হৈ থাকিলেই মাংসটো তেল হৈ যাব একেবাৰে, গতিকে ভালদৰে ভাজিব লাগিব। এতিয়া দি দিলোঁ অলপমান নিমখ, তেতিয়া সোনকালে ভাজা যাব আৰু এতিয়া ভাজা হৈছে মোটামুটি, তেল ওলাই গৈছে যিহেতু, তথাপিও ভালদৰে আৰু অলপমান ভাজিব লাগিব, নহ'লে কি হয় অলপ গোন্ধ এটা বেয়া ওলায়, ভাল নহয় আৰু। এতিয়া মাংসখিনি দি দিছোঁ, এতিয়া মাংসখিনিৰ লগত ধুনীয়াকৈ ভাজিম। এতিয়া ভাজিব কিন্তু অলপমান বেছি সময় ভাজিব লাগিব। এইটো কি দিলোঁ জানেনে, এই যে মছলাখিনি বনাইছিলোঁ মিক্সিত দি পেলাই অলপমান পানীৰ লগত মিক্স কৰি পেলাই ইয়াৰ লগত মিক্স কৰি দিলোঁ। এতিয়া দুটা শুকান জলকীয়াও দি দিছোঁ। এতিয়া পূৰা ভালদৰে মিক্স কৰি পেলাই ভাজিব লাগিব। এতিয়া দি দিলোঁ অলপমান এই কাশ্মীৰী জলকীয়াৰ গুড়ি, পানীৰ লগত মিক্স কৰি দিছোঁ নহ'লে পুৰি যায় যে, গতিকে এতিয়া পূৰা ইয়াক আৰু ভাজিব লাগিব, একদম মানে একেবাৰে তলত লাগি যোৱাকৈ ভাজিব লাগিব। জুইটো অলপমান মানে বঢ়াই দিছোঁ হিটটো। 10 মিনিট ভজাৰ পাছত গৰম পানী দি দিছোঁ। গৰম পানী মই অলপমান দিম আৰু বেছি নহয় আৰু, মানে যিহেতু মই বেছি জোল নবনাওঁ ইমানখিনিয়ে দিছোঁ। এইখিনিতে সিজাব লাগিব মাংসটো, যিহেতু লোকেল মুৰ্গী সহজে নিসিজে। অলপমান এনেকৈ এইখিনি পানীতে মই সিজাম। উতল আহিছে মোটামুটি, অলপমান ঢাকন দি দিছোঁ, অলপমান হিটটো কমাই দিম। বহুত চিম্পুলকৈ বনাইছোঁ, খালি অলপমান বেলেগকৈ বনাইছোঁ আৰু মাংস হৈয়ে গ'ল মোটামুটি ৰেডি আৰু খাব পৰা হৈ গৈছে। দেখিছেনে জোলটো কি ধুনীয়া হৈছে জোল। সাধাৰণতে এনেকৈ ব্ৰইলাৰ মুৰ্গী বনোৱা যায়, মই কিন্তু লোকেল মুৰ্গী বনাইছোঁ, কিন্তু লোকেল মুৰ্গীও খুব ভাল লাগে। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগে। উফ কি ধুনীয়া হৈছে দেখিছেনে, গ্ৰেভিখিনি দেখিছেনে। এই যে দৈ দিছিলোঁ, এই দৈৰ কাৰণে গ্ৰেভিটো মানে একদম মানে চিল্কি টাইপৰ হৈ গৈছে। এতিয়া খোৱাহে কথা, গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মই এনেকৈ কেতিয়াবা কেতিয়াবা বনাই খাওঁ, খুব ভাল লাগে। ইয়াতে মই গৰম মছলা সেই প্ৰথমতেই দিছোঁ আৰু তাৰপিছত দিয়া নাই। সাধাৰণতে আপোনালোকে শেষৰ ফালে অলপমান গৰম মছলাও দি থৈ দিব পাৰে। এনেকৈ বনাই চাবচোন, খুব ভাল লাগে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে এবাৰ কমেণ্ট কৰি জনাব আমাক, আৰু চেনেললৈ নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপকামিং ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকে। আৰু আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম, গতিকে আজিলৈ আহোঁ। সকলোৱে ভালদৰে থাকক, আহিছোঁ।